নমস্কাৰ, মই সংগীতা হাজৰিকা গায়ন। আজি আকৌ এটা ভিডিঅ' বুলি ব্লগ বুলি নহয়, আজি মোৰ জীৱনৰ কিছু কথা ক'বৰ বাবে আপোনালোকৰ আগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আচলতে মোৰ এটা অসুখ হৈ আছে, সেইটোৱে ভাবি আপোনালোকৰ আগত এইখিনি কথা ভাবিলোঁ শ্বেয়াৰ কৰোঁ। মানে কথাটো কি হ'ল, অলপ দিন আগত মোৰ অত্যন্ত বমি হৈছিলে, মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খুব বমি হৈছিলে। তাৰপিছত বুকুৰ পৰা পেটলৈকে মানে এটা বিষ হৈছিলে। সেই বিষটো মানে মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সহ্য কৰিব পৰা নাছিলোঁ। তেতিয়া মই ৰাতি 7টা, 7:30 মান বজাত হ'ব ডক্টৰৰ তালৈ গ'লোঁ। তাৰপিছত ডক্টৰে চাই পেলাই মোক ক'লে কি তোমাৰ গেছৰ কাৰণে এইটো প্ৰব্লেম হৈছে। তাৰপিছত এটা গেছৰ বেজি আৰু এটা বমিৰ বেজি দিলে, আৰু গেছৰ আৰু বমি আৰু বিষৰ মানে ঔষধ দিছিলে। 10 দিনৰ কোৰ্চ। 10 দিনৰ কোৰ্চটো পূৰা কমপ্লিট কৰিলোঁ, কিন্তু মই মানে বিষটো ভাল নাপালোঁ। তাৰপিছত ভাবিলোঁ বেলেগ এজন ডক্টৰক দেখাওঁ। ডক্টৰক দেখুৱাৰ নেক্সট ডক্টৰজনক দেখুৱাৰ আগত মই ভাবিলোঁ লেবৰেটৰীত এটা টেষ্ট কৰি লওঁ। তাৰপিছত মই লেবৰেটৰীত ব্লাড, লিভাৰ আৰু কিডনীৰ টেষ্ট কৰিবলৈ কাৰণে ব্লাডটো দি থৈ আহিলোঁ। তাৰপিছত সন্ধিয়া টাইমত মোৰ ৰিপৰ্টটো আহিছে যে মোৰ লিভাৰটো অলপ বেয়া হৈছে, কিন্তু কিডনীটো ঠিকে আছে বুলি ক'লে। তাৰপিছত মই সেইটো ৰিপৰ্টটো মই নেক্সট ডক্টৰজনক দেখুওৱা নাছিলোঁ, যিহেতু প্ৰথম ডক্টৰজনৰ ঔষধে মোক কাম দিয়া নাছিলে। তো সেইবাবে মই বেলেগ এজন বিশ্বনাথ চাৰিআলি ডক্টৰক দেখাবলৈ গ'লোঁ। তাৰপিছত মই সেই ডক্টৰজনক মোৰ যোনখিনি লেবৰেটৰীত কৰা টেষ্টৰ ৰিপৰ্ট আছিলে সেইখিনি মই ডক্টৰজনক দেখালোঁ, আৰু মই ক'লোঁ যে মই বিষটো ভাল পোৱা নাই। তেতিয়া ডক্টৰজনে ক'লে যে তোমাৰ লিভাৰৰ প্ৰব্লেম হৈছে, লিভাৰটো অলপ মানে বেয়া হৈছে, অলপ দিন বাছি খাব লাগিব, আৰু ভিতৰি কি বেমাৰ হৈছে, বিষটো যিহেতু হৈ আছে এতিয়া গম নাপাম, তুমি এণ্ডস্কপি আৰু আল্ট্ৰাছাউণ্ড কৰিব লাগিব। তো পিছৰ দিনা মানে মোক ডক্টৰজনে মাতিলে মৰ্ণিং, মানে খালী ব্ৰাছ কৰি পেলাই মানে পানী চানী একো খাব হাক দিলে, তেনেকৈয়ে যাব ক'লে। ৰাতিপুৱা 8:30 মই ডক্টৰৰ তালৈ গ'লোঁ। তাৰপিছত ডক্টৰে মোৰ এণ্ডস্কপিটো কৰিলে। এণ্ডস্কপি কৰাৰ পিছত মানে ৰিপৰ্টটো দিলে। তেতিয়া ডক্টৰে ক'লে যে তোমাৰ বুকুৰ ভিতৰত ফুঁহাৰ নিচিনা হৈছে, আৰু গেষ্ট্ৰিক আলচাৰ পোৱাগৈ নাই, পাওঁ হৈছে, আৰু অলপ দিন বইল খাবলৈ ক'লে, আৰু ক'লে যে আল্ট্ৰাছাউণ্ডটো আজিয়ে কৰাই লোৱা। তো মই বেলেগ এখন চেম্বাৰত গৈ পেলাই আল্ট্ৰাছাউণ্ডটো কৰি ডক্টৰৰ তাত ৰিপৰ্টটো আনিলোঁ। তেতিয়া মানে মোক ডক্টৰে ক'লে যে তোমাৰ গ'ল্ড ব্লাডাৰৰ ভিতৰত পাথৰ হৈছে, আৰু এই বস্তুটো মানে ঔষধৰ দ্বাৰা গলাব নোৱাৰি, আৰু সেইবাবে ডক্টৰজনে মোক ঔষধ নিদিলে। মোক ক'লে যে তুমি ইমিডিয়েট অপাৰেশ্যনটো কৰি লোৱা, নহ'লে তোমাৰ ভয় আছে, এনেকৈ ক'লে। তাৰপিছত আৰু ডক্টৰে মোক লিভাৰৰ কাৰণে লিভাৰৰ ঔষধ আৰু গেছৰ ঔষধখিনি দিছে, কিন্তু গ'ল্ড ব্লাডাৰৰ মানে ঔষধ দিয়া নাই। মই ভাবিছিলোঁ বিহুলৈকে পাৰিম থাকিব বুলি ভাবিছিলোঁ, আৰু মই অপাৰেশ্যনটো কৰা নাছিলোঁ। কিন্তু মানে এতিয়া মোৰ মানে বিষটো মানে বিয়পি গৈ আছে। মোৰ মানে এতিয়া বিষটো পেটৰ পৰা ভৰিৰ আঙুলিলৈকে মানে বিষটো হয়, আৰু মই থাকিব নোৱাৰোঁ। সেইবাবে মই এতিয়া ভাবিলোঁ অপাৰেশ্যনটো যিহেতু বিশ্বনাথ চাৰিআলিত মানে 2খন হস্পিটেলত হাজবেণ্ডে খবৰ কৰিলে, লেপস্কপি কৰাৰ সুবিধা নাই, গতিকে অপাৰেশ্যন কৰিবলৈ মোৰ মন নাই। গতিকে মই যোৱাকালি মই তেজপুৰ আহি পালোঁহি। তেজপুৰত মোৰ মাৰ ঘৰ। তেজপুৰ BJ হস্পিটেলত লেপস্কপিটো কৰে, টুমুকীৰ এজন ডক্টৰ বহে। তো তাতে মই দেখাম। আজি মই ডক্টৰজনৰ ওচৰলৈ গৈ ৰিপৰ্টবিলাক দেখাই টেষ্টটো কৰি চাই লওঁ কি ৰিপৰ্ট আহে। তাৰপিছত আপোনালোকক জনাম অপাৰেশ্যনটো কেতিয়া হ'ব কেতিয়া নহ'ব। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব মই যেন সোনকালে সুস্থ হৈ উঠোঁ, যিহেতু মোৰ এটা 3 বছৰীয়া ল'ৰা আছে। সেইবাবে আপোনালোকৰ সকলোৰে আশীৰ্বাদৰ প্ৰয়োজন। সকলোৱে আশীৰ্বাদ কৰিব, আৰু মোৰ ভিডিঅ'টো চাই থাকিব। মোৰ অপাৰেশ্যনটো কেতিয়া হয় কি হয় মই আপোনালোকক জনাম, মোৰ ভিডিঅ'টো চাই থাকিব। দেখিছে মই হস্পিটেল আহি পালোঁহি। এইখন BJ হস্পিটেল। এইখন হস্পিটেলতে এতিয়া মই ডক্টৰক দেখাব আহিছোঁ। ডক্টৰক দেখাই লওঁ, অপাৰেশ্যনটো কেতিয়া হয় কথা পাতি লওঁ। এইখন হস্পিটেলতে চাগৈ মোৰ অপাৰেশ্যন কৰা হ'ব। এয়া আপোনালোকক দেখাই দিছোঁ হস্পিটেলখন। এয়া মই এতিয়া ডক্টৰক দেখাবৰ কাৰণে বহি আছোঁ। ডক্টৰ আহি পোৱাহি নাই, আহিলে দেখাম। আৰু ডক্টৰৰ তাত সোমোৱালে মই ভিডিঅ' নকৰোঁ, ওলাই অহাৰ পিছতহে মই আপোনালোকক কথাখিনি ক'ম। ডক্টৰক দেখাই হৈ গ'ল। এতিয়া ব্লাড টেষ্ট এটা কৰিলে। এতিয়া মানে মোক এক্সৰে কৰিব, আৰু কাইলৈ মৰ্ণিং ভৰ্তি হ'বলৈ কৈছে। পিছবেলাৰ ভাগত অপাৰেশ্যনটো কৰিব,
আৰু ECGটো কাইলৈ কৰিব। এতিয়া মানে এক্সৰে এটা কৰিব, সেইটো কৰি লওঁ। তো ভৰ্তি হোৱাটো কাইলৈহে হ'ব আৰু। এয়া দেখিছে, এতিয়া মোৰ ব্লাড টেষ্টটো ল'বৰ বাবে ব্লাডটো ল'ব আৰু আজি মানে অকল ব্লাড টেষ্ট আৰু এক্সৰেটো কৰিছে। কাইলৈ ECGটো কৰিব, যিহেতু কাইলৈ এডমিট কৰিব যেতিয়া বাকীখিনি টেষ্ট কাইলৈ কৰিব। আজি এয়া এতিয়া ব্লাডটো ল'বলৈ ধৰিছে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, মই যেন সোনকালে সুস্থ হৈ উঠিব পাৰোঁ। কাইলৈ অপাৰেশ্যনটো আছে, আপোনালোকৰ আশীৰ্বাদৰ বহুত প্ৰয়োজন মোক। সকলোৱে আশীৰ্বাদ কৰিব, সোনকালে যেন সুস্থ হৈ উঠোঁ। কাইলৈ অপাৰেশ্যন কৰিব যেতিয়া, কাইলৈ যদি ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটো মই ক'ব নোৱাৰিম। যদি পাৰোঁ আপোনালোকক অকণমান দেখাম আৰু। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।